শ্ৰেণীত পঢ়ি থাকোঁতে পৰিণাম নামৰ নাটেৰে মঞ্চত ভুমুকি মাৰিছিল আৰু তেতিয়াৰ পৰা আৰম্ভ হৈছিল তেখেতৰ অভিনয় যাত্ৰা। শুনা শুনা সভাত চং যদুকুল আদিকে ধৰি 70-80খনৰো অধিক নাটকত সাৱলীল অভিনয়ৰ উপৰিও অভিহাৰী মহিয়সী, প্ৰেম আমাৰ প্ৰেম, এখন আকাশ, এজাক ধুমুহাৰ দৰে ভালেকেইখন জনপ্ৰিয় নাটক ৰচনা আৰু সুপৰিচালনাৰে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলত বিৰাজমান সেইজন মহান ব্যক্তি আৰু সেইজনে হৈছে আমাৰ শ্ৰদ্ধাৰ ছাৰ সুৰেন্দ্ৰ বৰ্মন ছাৰ। আৰু তেখেতক আদৰি আনিবলৈ আমাৰ দেৱদাৰুৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ দেৱদাৰুৰ সভাপতি সম্পাদক আটাইখিনিকে মঞ্চৰ ওচৰত বিচাৰিছোঁ, লগতে ক্ৰু মেম্বাৰ। দেৱদাৰু ডেন্স একাডেমীৰ সভাপতি মদন মোহন বৰ্মন, মোৰ দেউতা যদি উপস্থিত আছে মঞ্চৰ ওচৰত বিচাৰিছোঁ, লগতে আমাৰ বছ মৃগেন কুমাৰ হালৈ মঞ্চৰ ওচৰত বিচাৰিছোঁ। দেৱদাৰুৰ উপাধিকা পুৰবী প্ৰিয়মক বিচাৰিছোঁ। ধন্যবাদ। আচলতে আমি নিজকে সৌভাগ্যৱান বুলি কৈছোঁ, কিয়নো মই নাটক কৰিছিলোঁ আৰু এই নাটক কৰোঁতে যিজন ছাৰৰ বেছিকৈ নাটক কৰিছোঁ সেইজন ছাৰক আমাৰ নিজৰ মঞ্চখনত এটি সৰু সন্মান এটি দিবলৈ আমি প্ৰয়াস কৰিছোঁ। মই শ্ৰদ্ধাৰ বিনয় শৰ্মা ডাঙৰীয়া ছাৰকো মঞ্চত বিচাৰিছোঁ। আমি পোনপ্ৰথমে সুৰেন্দ্ৰ বৰ্মন ছাৰ ডাঙৰীয়া দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু এই সম্বৰ্ধনা জনাব আমাৰ দেৱদাৰু ডেন্স একাডেমীৰ সম্পাদক মৃগেন কুমাৰ হালৈদেৱে। এইবাৰ ছাৰক আমাৰ দেৱদাৰুৰ তৰফৰ পৰা এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব দেৱদাৰু ডেন্স একাডেমীৰ সভাপতি মদন মোহন বৰ্মন দেৱে। আৰু বৰ্তমান ষ্টেজত উপস্থিত আছে আমাৰ দেৱদাৰুৰ ক্ৰু মেম্বাৰ ৰিপ্ৰিপ কুলেন্দ্ৰৰ লগতে মোৰ বন্ধু নয়নমণি, সৌৰভ আৰু মোৰ শ্ৰদ্ধাৰ ছাৰ বিনয় শৰ্মা ডাঙৰীয়া দেৱ। আমি এখন সম্বৰ্ধনা পত্ৰ ছাৰক প্ৰদান কৰিম, আমি গোটেইকেইটাই একেলগে প্ৰদান কৰিম। তাৰ আগতে মই সম্বৰ্ধনা পত্ৰখনি এবাৰ পঢ়ি দিছোঁ। দেৱদাৰু ডেন্স একাডেমী চামতা, স্থাপিত 2011, চামতা নলবাৰী 781-306, ৰেজিষ্ট্ৰেশ্যন নম্বৰ RSNAL 246J92। মাননীয় শ্ৰীযুত সুৰেন্দ্ৰ বৰ্মন দেৱৰ কৰ কমল লেখো, জীৱনজোৰা সাধনা বঁটা 2018, সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধা ভাজন লেখো, দেৱদাৰু ডেন্স একাডেমী চামতাৰ তৰফৰ পৰা আজি আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু কৃতাৰ্থ বোধ কৰিছোঁ। জয় জয়তে আপুনি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। বহু গৌৰৱময়ী ইতিহাসেৰে ভৰা বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলটো তাহানিৰে পৰা সংগীত, নৃত্য, নাট্য চৰ্চাৰে পৰিপুষ্ট ভূখণ্ড। এই কলা সংস্কৃতিৰ জগতখনত আপুনি 19 শতিকাৰ সপ্তম দশকতে নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে পৰিণাম নামৰ নাটেৰে মঞ্চত যি ভুমুকি মাৰিলে তাৰে পৰাই আৰম্ভ হয় আপোনাৰ অভিনয় যাত্ৰাৰ। শুনা শুনা সবাহত চং, যদুকুল আদিকে ধৰি
70-80খনৰো অধিক নাটকত সাৱলীল অভিনয়ৰ উপৰিও অভিয়াৰী মহিয়সী, প্ৰেম আমাৰ প্ৰেম, এখন আকাশ এজাক ধুমুহাৰ দৰে ভালেকেইখন জনপ্ৰিয় নাটক ৰচনা আৰু সুপৰিচালনাৰে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলৰ সাংস্কৃতিক পথাৰখনত আপোনাৰ নাম বিৰাজমান। ইয়াৰ উপৰিও বহুসংখ্যক একাংকিকা নাট আৰু 6 বছৰ নটৰাজ, মুকুন্দ আৰু ৰাধিকা দেৱী থিয়েটাৰত দুৰ্দান্ত অভিনয়েৰে শ্ৰোতাক মোহিত কৰে। শেহতীয়াকৈ ঢুলীয়া সংস্কৃতিৰ ওপৰত নিৰ্মিত অসমীয়া বোলছবি নীলকণ্ঠত কৰা আপোনাৰ অভিনয় সকলোৰে হৃদয়ত সাজ বহুৱাই থৈ গৈছে। হে মহান, আপোনাৰ অভিনয়ৰ নাট্যশৈলী আৰু সংলাপ নিক্ষেপণ উত্তৰসূৰী সমাজৰ আদৰ্শ হওক, প্ৰেৰণাৰ উৎস হৈ ৰওক। পৰিশেষত পৰম পিতা পৰমেশ্বৰৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু শতাধিক আয়ুসেৰে সোণালী জীৱন মধুময় হোৱাৰ কামনা কৰিলোঁ। ভৱদীয় ভূপেশ প্ৰিয়ম অধ্যক্ষ, পূৰবী প্ৰিয়ম উপাধ্যক্ষা, দেৱদৰু ডেন্স একাডেমী, চামতা। ধন্যবাদ। আৰু এইখন সম্বৰ্ধনা পত্ৰ আমি আটাইখিনিয়ে ছাৰক একেলগে প্ৰদান কৰিম। আৰু আমাৰ দেৱদৰুৰ অফিচিয়েল ফটোগ্ৰাফাৰ ডেভিড আৰু জয়ক অনুৰোধ জনাইছোঁ এই গোটেই দৃশ্যাৱলী আমাৰ স্থিৰচিত্ৰত ৰাখিবলৈ। ধন্যবাদ। এটি ছাৰৰ বাবে ডাঙৰকৈ হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। আমি এইবাৰ সম্বৰ্ধনা জনাম মোৰ আন এজন গুৰু, নাট্যকাৰ, চিত্ৰশিল্পী বিনয় শৰ্মা ছাৰক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। আৰু সম্বৰ্ধনা জনাব আমাৰ দেৱদৰু ডেন্স একাডেমীৰ ষ্টুডেণ্ট প্ৰেম কুমাৰে। আৰু শ্ৰদ্ধাৰ ছাৰে আমাৰ ছাৰৰ বিষয়ে অলপ কৈ দিব। নমস্কাৰ। এই বৰ্ষণ সন্ধিয়া আমাৰ পিছফালে দেৱদাৰু কেইবাডালো আছে। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ দেৱদাৰুৱে আমাক পহৰা দি আছে। সেই দেৱদাৰুৱে গোটেই সমাজক পহৰা দিব ভৱিষ্যতে, এই আশা কৰিছোঁ। সুৰেন্দ্ৰ বৰ্মন ডাঙৰীয়া এই অঞ্চলৰ, মই সব্যসাচী বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ, সব্যসাচী। তেখেত নহ'লে কোনো সামাজিক অনুষ্ঠান নহয়। এখন যদি মঞ্চ তৈয়াৰ কৰিব লগা হয় তেখেতক লাগিব। এখন নাটক লিখিব লাগিলেও তেখেত, অভিনয় কৰিব লাগিলেও তেখেত, পৰিচালনা কৰিব লাগিলেও তেখেত। আৰু নৃত্যৰ ক্ষেত্ৰত এই অঞ্চলত প্ৰথম নৃত্যৰ যিটো আনুষ্ঠানিক শিক্ষা, এই শিক্ষাটো তেখেতসকলে ইয়াত বিয়পাই দিছিল। বোধহয় ৭৫ চনমানতে নেকি তেখেতে বি বৰুৱা কলেজত পঢ়ি আছিল। বি বৰুৱা কলেজত পঢ়ি থকা অৱস্থাত প্ৰাগজ্যোতিষ কলেজত, আৰ্য কলেজত এটা অনুষ্ঠান কৰিব লগা হ'ল। আৰ্য কলেজৰ অনুষ্ঠানত তেখেতক হায়াৰ কৰি আনিলে বি বৰুৱা কলেজৰ পৰা। এই হায়াৰ কৰি আনি পেলাই তেখেতক তাৰমানে অনুষ্ঠান কৰাইছিল। কিন্তু তাত কিছুমান চকু চৰহা থাকে নহয়, চকু চৰহাবিলাকে লগাই দিলে যে বি বৰুৱা কলেজৰ পৰা আহি ইয়াত ষ্টুডেণ্টে হেৰি কৰি আছে, অনুষ্ঠান কৰি আছে। এই যে লগাই দিয়াৰ লগে লগে সেই ৰাতিয়েই বি বৰুৱা কলেজৰ পৰা চাৰ্টিফিকেট আনি আৰ্য কলেজত নাম লিখাই দিছিল। আৰ্য কলেজৰ ষ্টুডেণ্ট হৈ গৈছিল লগালগ। তেনেকৈ তাৰমানে তেখেতৰ দ্বাৰাই অনুষ্ঠান কৰাইছিল। আৰু তেখেতৰ যাত্ৰা আছিল বৰ সাংঘাতিক। ভ্ৰাম্যমানৰ যাত্ৰা। মুকুন্দত তেখেতে অভিনয় কৰিছিল, মুকুন্দ থিয়েটাৰত। মুকুন্দ থিয়েটাৰত অভিনয় কৰাৰ সময়ত তেখেতক
ঘৰৰ মানুহে নজনাকৈ তেখেত পলাই যাব লগা হৈছিল। ঘৰৰ মানুহে যাবলৈ নিদিয়ে। আধ্যবন্ত পৰিয়ালৰ ল'ৰা তেখেতে থিয়েটাৰত গৈ পেলাই থিয়েটাৰৰ পৰা অৰ্জন কৰি আনি তেখেতে পৰিয়াল পুহিব নালাগে এই ধৰণৰ। গতিকে তেখেতৰ দেউতাক বৰ একাচেকা মানুহ আছিল। একাচেকা মানুহ, দেউতাকে গম নোপোৱাকৈ পলাই গৈছিল যে এজন মুকুন্দত নায়কৰ চৰিত্ৰ কৰিব পৰা মানুহ এজন লাগে। গতিকে এই যে ওলাই গৈছিল, ইয়াৰ পৰা ওলাই যাতে আমাৰ শ্ৰদ্ধাৰ উগ্ৰমেনা ডাঙৰীয়া আমাৰ মাজত আজি নাই। সেইজন ব্যক্তিয়ে সুৰেন্দ্ৰ বৰ্মনক আৱিষ্কাৰ কৰি লৈ মুকুন্দ থিয়েটাৰলৈ লৈ গৈছিল আৰু মুকুন্দ থিয়েটাৰত নায়কৰ ৰোল কৰিছিল। দেউতাকে বিচাৰি গৈছিল। দেউতাকে বিচাৰি যোৱা সময়ত তেওঁক নিয়া মানুহ আৰু এজন আছিল আমাৰ উমেশ দত্ত ডাঙৰীয়া। উমেশ দত্ত ডাঙৰীয়া মুকুন্দ থিয়েটাৰতে বোধহয় সেই সময়ত সংগীতৰ কাম কৰিছিল নেকি। তেওঁ আঁঠুৱাৰ আঁৰত লুকাই থাকিব লগা হৈছিল ভয়তে, দেউতাকৰ ভয়তে। পিছত দেউতাকে গোটেই কথাবিলাক বুজি পাজি লৈ যেনিবা ৰেহাই দিলে যে এইবাৰ ঠিকে আছে থিয়েটাৰতে থাক, পিছত কিন্তু নোৱাৰিবি। সেই যে থিয়েটাৰৰ যাত্ৰাটো আৰম্ভ হ'ল, তাৰ পৰা নটৰাজ থিয়েটাৰত কিমান বছৰ আছিল চোন, 2 বছৰ নটৰাজ থিয়েটাৰত, আৰু মুকুন্দত 3 বছৰ, আৰু ৰাধিকা দেৱী থিয়েটাৰত 1 বছৰ। এনেকৈ ভ্ৰাম্যমান থিয়েটাৰৰ যাত্ৰা আৰম্ভ হৈছিল। আৰু তেখেতৰ সহধৰ্মিনী সেই মুকুন্দ থিয়েটাৰত সেই সময়ত তেখেতেও মানে অভিনয় কৰিছিল, নায়িকাৰ ৰোল কৰিছিল। নামটো আছিল কাঞ্চন বৰ্মন। এতিয়াও তেখেতৰ সুযোগ্য পত্নী কাঞ্চন বৰ্মনে এইবিলাক কথা ৰমন্থন কৰে কেতিয়াবা। গতিকে আমাৰ এই অঞ্চলত, আমাৰ পশ্চিম নলবাৰী বুলিয়ে নহয়, নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠানত তেখেতৰ অৰিহণা আছে। আজি যিকোনো এটা অনুষ্ঠান পাতিলে গেটখন যদি বনাব লগা হয় সুৰেন্দ্ৰ বৰ্মন ডাঙৰীয়াক লাগিব। আজি যদি ইয়াত এখন নাটক কৰা হয়, নাটকৰ ছেটিংছৰ পৰা একদম পৰিচালনালৈকে সুৰেন্দ্ৰ বৰ্মন। সংগীতানুষ্ঠান যদি এটা কৰিব লগা হয় সুৰেন্দ্ৰ বৰ্মন। এবাৰ গান এটা লিখি দিব লগা হৈছিল, যি এটা বিষয় লৈ গান এটা লিখি দিব লগা হৈছিল। গানটো লিখিব কেশৱ দত্ত ডাঙৰীয়া, আমাৰ নলবাৰীৰ কেশৱ দত্ত ডাঙৰীয়াই কি গান লিখিব, বিষয়টো সুৰেন্দ্ৰ বৰ্মনে ধৰি লিখি দি পঠাইছিল। বিষয়টো দেখা পাই কেশৱ দত্ত ডাঙৰীয়া কৈছে, এইটো চোন গানেই হৈ আছে, মই আৰু কি লিখিব লগা আছে। এই তেনেকৈ ভ্ৰাম্যমান ৰংঘৰ আছিল, ৰংঘৰ থিয়েটাৰত তেখেতে নৃত্য নাটিকা দিছিল। এনেকৈ ভ্ৰাম্যমানত বহুতোতো নৃত্য নাটিকা তেখেতৰ চলিছিল। গতিকে এই অঞ্চলৰ আমাৰ নলবাৰী জিলাৰ আমাৰ গৌৰৱৰ বিষয় সুৰেন্দ্ৰ বৰ্মন, আমাৰ গৌৰৱ। গতিকে তেখেতৰ হকে এটা ডাঙৰ হাততালি আপোনালোকৰ পৰা, দৰ্শকবৃন্দৰ পৰা বিচাৰিছোঁ। আৰু দেৱদাৰুৰ এই প্ৰচেষ্টা সদায় অব্যাহত থাকক। এই চাগতে মই এটা কথা সুৰেন্দ্ৰক সুধিব বিচাৰিছোঁ। তেখেতৰ ভ্ৰাম্যমান থিয়েটাৰত থকা এটা অভিজ্ঞতা, যিটো স্মৃতিতে লৈ বৰ্তমানো আছে, এই স্মৃতিটো অকণমান তেখেতে ক'ব। শ্ৰদ্ধাৰ মঞ্চৰ সন্মুখত থকা ৰাইজ, অভিভাৱক, অভিভাৱিকা, ছাত্ৰ ছাত্ৰী, মই প্ৰথমতেই দেৱদাৰু ডেন্স একাডেমীলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ বহু অনুষ্ঠানৰ লগতেই মই ইতিমধ্যে আমাৰ বিনয় শৰ্মাই কৈ গৈছে, জড়িত হৈ আছিলোঁ। কিন্তু এটা কথা ঠিক, মই দেৱদাৰু এই ডেন্স একাডেমীত তেখেতসকলৰ হৈ মই বিশেষ কষ্ট কৰা নাছিলোঁ। তথাপিতো তেখেতসকলে মোক এইটো যি স্বীকৃতি দিলে, তাৰ কাৰণে মই দেৱদাৰুৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ আৰু দেৱদাৰুৱে এই অঞ্চলক চিনাকি কৰি দিয়ক। এতিয়া মই বিনয় শৰ্মাৰ
আহ্বান মৰ্মে মই এটা মুহূৰ্ত মাত্ৰ ক'ম। বহুত মুহূৰ্ত আছে, মনৰ স্মৰণ কৰিবলগীয়া বহুত মুহূৰ্তও আছে ভ্ৰাম্যমাণ থিয়েটাৰত, সেয়া কৈ তাৰ ভিতৰত মাত্ৰ এটা ক'ম। জামুগুৰি হাট, এই জামুগুৰি হাটত লাইলা মজনু নাটক হৈছিল নটৰাজ থিয়েটাৰত। তাত মই মজনু ৰোল কৰিছিলোঁ, মজনু চৰিত্ৰ কৰিছিলোঁ। প্ৰথম দিনাই সেইখন নাটক হয় আৰু সেইখন নাটক প্ৰায়ে ৰিপিট হয়। প্ৰথম দিনা আমি কৰিলোঁ, দ্বিতীয় দিনা আৰু সেইখন দিয়া হ'ল। শেষ দৃশ্যটো য'ত তাৰমানে এটা গান চলি থাকে, এটা মানে ঢিপৰ নিচিনা, এফালে লাইলা উঠে, এফালে মজনু খেপিয়াই খেপিয়াই বুকুত চুৰি বহুৱাই মানে মৰণৰ মৃত্যুৰ সন্মুখত সেনেকৈ আহি 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 ঠিক লগ লাগি শিখৰটোত লগ লাগি যায়, মৰি যায় আৰু মৃত্যু হয়। ঠিক সেই সময়তে আমি অনুভৱ কৰিলোঁ যে আমাৰ মূৰৰ ওপৰত কিবা এটা পৰিছে। চিনটো শেষ হ'ল, নাটকো শেষ হ'ল। তাতে উঠি চাওঁ যে আমাৰ ডিঙিত এডাল দীঘলীয়া মালা, তাত 32টা নাৰ্জী ফুল আছে আৰু 32খন একটকীয়া নোট আছে, একদম চিকচিকীয়া আগৰ। আমি আচৰিত হ'লোঁ। আৰু সেই বস্তুটো দিছিল এজন CRPFৰ জোৱানে। তেওঁ অতৰ্কিতে মঞ্চত উঠি কোনেও তৰ্কিব নোৱাৰাকৈ গোটেই লাষ্ট দৃশ্যটোত তেনেকৈ তেওঁ সেইটো পিন্ধাই দিছে। মোৰ সেইটো কথা আজিও মনত আছে। মোৰ আৰু বহুত আছে, কিন্তু এতিয়া সময় নহ'ব, বতৰো বেয়া। গতিকে এইখিনি কৈয়ে মই মোৰ এই স্মৰণীয় ঘটনাটোৰ ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ সুৰেনদেৱ ডাঙৰীয়া। ধন্যবাদ দেৱদাৰু ডেন্স একাডেমীৰ সমূহ সদস্যবৃন্দ, কৰ্মকৰ্তাসকল। আপোনালোকৰ এই যাত্ৰা সদায় অটুট থাকক, এই কামনা কৰি মই ভূপেশ প্ৰেমলৈ মাইকটো আগবঢ়াইছোঁ। আৰু আচলতে সকলোতকৈ আচৰিত কথা এইটোৱে যে আমাৰ দেৱদাৰুখন আমাৰ শ্ৰদ্ধাৰ সুৰেনদেৱ ছাৰে উদ্বোধন কৰিছিল প্ৰেছ ক্লাবত। গতিকে তাৰে কাৰণে এটা ক্লাব বিচাৰিছোঁ, কিয়নো তোমালোকৰ আমাৰ গোটেইবোৰ আগৰ ষ্টুডেণ্টবিলাকে গমেই পায় আমাৰ প্ৰেছ ক্লাবত, পশ্চিম নলবাৰী প্ৰেছ ক্লাবত আমাৰ দেৱদাৰুখন আছিল আৰু তাতে প্ৰথম ছাৰে উদ্বোধন কৰিছিল। তো ধন্যবাদ জনাইছোঁ মই আটাইখিনিকে। ছাৰক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু শিল্পীখিনিক মই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ শ্ৰদ্ধাৰ সুৰেনদেৱ ছাৰ আৰু শ্ৰদ্ধাৰ বিনয় শৰ্মা ছাৰ। এইবাৰ আমি মঞ্চলৈ শেষৰ ৰৈ যোৱা ভায়লিনাক মঞ্চত বিচাৰিছোঁ আৰু যিসকলৰ নৃত্য পৰিৱেশন কৰা হ'ল, তোমালোকৰ পেকেট লাঞ্চবোৰ